প্ৰতিটো কথা আমি জানিব লাগিব এতিয়া বহুত মানে কিবা কিবি কথা বহুত ওলাইছে গতিকে এই কথাবোৰ কিমান দূৰলৈকে কেনেদৰে সত্যৰ কোন আচলতে তাত মানে দুখী আছে আৰু যি দুখী আছে হেতে কঠোৰ শাস্তি পাব লাগিব এতিয়া মোৰ মানে মই এটাই কথা ক'ব বিচাৰো মোৰ মানুহজনক মই হেৰুৱাইছো তেখেতক মই ঘূৰাই নাপাওঁ কেতিয়াও কিন্তু তেওঁ উচিত ন্যায় পাই যাবই লাগিব আৰু সেই মানুহজন সকলোৰে মানুহ আছিল সকলোকে নিজৰ সৰ্বস্ব দি পেলাই ভাল পাইছিল সেই মানুহজনৰ লগত অন্যায় কেতিয়াও হ'ব নোৱাৰে সেইকাৰণে এতিয়া মোৰ এয়া সম্পূৰ্ণ অনুৰোধ দাবী মোৰ প্ৰাৰ্থনা মোৰ সকলো যে মানুহজনক ন্যায় দিয়ক অন্তত জুবিন গাৰ্গৰ ক্ষেত্ৰত যাতে কথাবোৰ কোনো ধৰণৰ অন্য বেলেগ মূৰ নলয় এতিয়া যদি জুবিন দাক বিষ দি মাৰি পেলালে এইটো কথা শিখৰজ্যোতি গোস্বামীয়ে আগতে কিয় কোৱা নাছিলে এতিয়া 15-20 দিনমান হ'ল আমাৰ জুবিন দা মৃত্যু হোৱা আগতে কিয় কোৱা নাছিলে এইটো কথা ৰিয়েল না ফেক সঁচানে মিছা ক'ব পৰা নাই কোনো চিএমও ক'ব পৰা নাই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়া সুধিব চাগে শিখৰজ্যোতি গোস্বামী এইটো কথা কিয় ক'লে যে বিষ দি ফালে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মায়ে জুবিন গাৰ্গক কেনেকৈ মৃত্যু কৰিলে তোমালোকে ভিডিঅ'টো চাই লোৱা জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে কি কথা ক'লে তোমালোকে ভিডিঅ'ত চাই লোৱা আৰু সকলোৱে কমেণ্ট কৰি জনাব এনেকুৱা লংপট মানুহক তোমালোকে কি সাজা দিবলৈ বাধ্য লৈছা বা তোমালোকে সাজাৰ বাবে এটা কৈ দিয়া কমেণ্টত জুবিনদাৰ পৰা ধনী হ'ল জুবিনদাৰ কৰোৰপতি কৰোৰ পইচা লুটিলে সিদ্ধাৰ্থ শৰ্মাই চেমকানু মহন্তই এনেকুৱা এটা বহুত কথা কোৱা আছে নিউজত বা কমেণ্টত এনেকুৱা এটা বহুত কথা কৈ আছে আৰু ৰাইজসকলে দাবী উঠাই আছে চেমকানু মহন্ত বা সিদ্ধাৰ্থ শৰ্মাক ফাঁচি দিব লাগিব এনেকুৱা এটা দাবী উঠি আছে তোমালোকে কি কোৱা কমেণ্টত জনাই দিব আমাক জাষ্টিছ লাগিব বা আমাক ন্যায় লাগিবই যদি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইটো ন্যায় দিব নোৱাৰে তেনেহ'লে পাব্লিকক এৰি দিব পাব্লিকে সিদ্ধাৰ্থ শৰ্মা আৰু চেমকানু মহন্তক ফিনিছ কৰি দিব আৰু এইটো যদি কাম কৰিব নোৱাৰে বা ন্যায় দিব নোৱাৰে 2026ত বিজেপিক ভোট নেদাও বা বিজেপিক আমি দিব নোৱাৰোঁ এনেকুৱা এটা কথা কোৱা আছে এতিয়া সকলোৱে ভিডিঅ'টো চাই লোৱা আগতে জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গ বৌয়ে কি কথা কৈছে নিউজত তোমালোকে চাই ল'বা ঘৰৰ মানুহ বুলি মৰম কৰিছিলে জুবিন গাৰ্গ পত্নী মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক ঘৰৰ মানুহ বুলি এনেকুৱা এটা মৰম কৰিছিলে তথাপিও জুবিন গাৰ্গক কেনেকৈ মৃত্যু কৰিলে এইটো কথা সঁচানে মিছা তোমালোকে নিউজত চাই ল'ব সকলোৱে চাই ল'ব মোৰ চেনেলত প্ৰথমবাৰে স্বাগতম জনালোঁ এতিয়া আগতে ভিডিঅ'টো চাই ল'ব আৰু আমাক ন্যায় লাগিবই চাই লোৱা মই আচলতে কথাটো এইটোৱে চিন্তা কৰিলোঁ আমি আৰু মই পৰামৰ্শও ল'লোঁ যে যিহেতু এতিয়া তদন্ত কাৰ্য চলি আছে গতিকে এইখিনি কথা ৰাজহুৱা কৰিলে কিবা তদন্তত মানে এফেক্ট হ'ব পাৰে নেকি বা তেনেকুৱা ধৰণৰ কথাবোৰ ভাবি মই নিজেও প্ৰতিবেদনখন গ্ৰহণ নকৰিলোঁ মোৰ ব্যক্তিগত সম্পত্তি বুলি মই ভবা নাই যিহেতু তদন্ত কাৰ্য চলি আছে আৰু আইন ব্যৱস্থাত মই সম্পূৰ্ণ আস্থা ৰাখি আগবাঢ়ি আছোঁ যি সহযোগিতা লাগে যেতিয়াই লাগে মই আগবঢ়াইছোঁ মই যিকোনো সময়ত উপস্থিত য'তেই হ'ব লাগে তাতে আছোঁ গতিকে মই সেই যিটো ৰিপৰ্ট সেই ৰিপৰ্টটো মই তদন্তকাৰী বিষয়াৰ হাততে উভতাই পঠিয়াইছোঁ সেয়া তেওঁলোকৰ হাততেই থাকক আৰু তেওঁলোকে তাৰ উচিত বিচাৰ কৰিব সেয়া মোৰ সম্পূৰ্ণ বিশ্বাস আছে আৰু অতি শীঘ্ৰে আমি লাহে লাহে ভালকৈ আগবাঢ়িছে বুলি আমি বিশ্বাস কৰিছোঁ আৰু অতি শীঘ্ৰেই তাৰ ফলাফলসমূহ আমি ভালকৈ পাম বুলি আশা কৰিছোঁ গতিকে সেয়া আদালতৰ ওচৰতে হওক বা তদন্তকাৰী বিষয়াৰ ওচৰতে থাকক এতিয়া মই ব্যক্তিগত সম্পত্তি হিচাপে মই ভবা নাই আৰু সেইখিনি তদন্ত ভালকৈ হওক এতিয়া আমাক সেইটোৱে কথা যে কি হৈছিলে এই কথাটো আমাক অতি শীঘ্ৰেই লাগে আৰু একদম জোৰদাৰ তদন্ত হওক পানী নসৰকাকৈ হওক আৰু প্ৰতিটো কথা আমি জানিব লাগিব এতিয়া বহুত মানে কিবা কিবি কথা বহুত ওলাইছে গতিকে এই কথাবোৰ কিমান দূৰলৈকে কেনেদৰে সত্যৰ কোন আচলতে তাত মানে দুখী আছে আৰু যি দুখী আছে হেতে কঠোৰ শাস্তি পাব লাগিব এতিয়া মোৰ মানে মই এটাই কথা ক'ব বিচাৰোঁ মোৰ মানুহজনক মই হেৰুৱাইছোঁ তেখেতক মই ঘূৰাই নাপাওঁ কেতিয়াও কিন্তু তেওঁ উচিত ন্যায় পাই যাবই লাগিব আৰু সেই মানুহজন সকলোৰে মানুহ আছিল সকলোকে নিজৰ সৰ্বস্ব দি পেলাই ভাল পাইছিল সেই মানুহজনৰ লগত অন্যায় কেতিয়াও হ'ব নোৱাৰে সেইকাৰণে এতিয়া মোৰ এয়া সম্পূৰ্ণ অনুৰোধ দাবী মোৰ প্ৰাৰ্থনা মোৰ সকলো
যে মানুহজনক ন্যায় দিয়ক অন্তত জুবিন গাৰ্গৰ ক্ষেত্ৰত যাতে কথাবোৰ কোনো ধৰণৰ অন্য বেলেগ মূৰ নলয় এতিয়া তদন্ত সম্পূৰ্ণ শেখৰ গোস্বামীয়ে কৈছে জুবিন গাৰ্গক বিষ দিয়া হোৱা এতিয়া 10 তাৰিখে জুবিনৰ ভিছৰা পৰীক্ষা ৰিপৰ্ট আহিব গতিকে 11 তাৰিখে আমি গম পাই যাম যে আসলতে কি আছে কি নাই যি এতিয়া আমাৰ আটাইতকৈ বেছি চিন্তাটো এটা পইণ্টতে লাগি আছে ছিংগাপুৰত থকা অসমীয়া লোকসকল ইনভেষ্টিগেশ্যনৰ কাৰণে আহিবনে নাই আজি এতিয়া ছিংগাপুৰত আছে মোৰো এক্টিয়াৰৰ ভিতৰত নাই ভাৰতৰ ভিতৰত থাকিলেতো ধৰি আনিলোহেঁতেন ছিংগাপুৰত আমি অসমীয়া ৰাইজে তেওঁলোকৰ ওপৰত হেঁচা দিব লাগে ছিংগাপুৰৰ অসমীয়া মানুহখিনিৰ ওপৰত যে আপোনালোকে যেন তেওঁলোকক পঠাই দিয়ে কেছেদিটো অসম পুলিচে আনিব নোৱাৰে মৰিগাঁও থানাৰ পুলিচে ছিংগাপুৰৰ পৰা কেনেকৈ আনিব আজি সম্পূৰ্ণ ব্যক্তিগতভাৱে মুখ্যমন্ত্ৰী হিচাপে নহয় এজন জুবিনৰ অনুৰাগী হিচাপে বা জ্যেষ্ঠ ভাতৃ হিচাপে গৰিমাৰ লগত কিছু সময় কটালোঁ জুবিনৰ ভনীয়েক পামেৰ লগতো কিছু সময় কটালোঁ জুবিনৰ পিতৃ দেৱতাকো প্ৰণাম জনালোঁ আৰু আজি কোনো মোৰ ইয়াতে অফিচিয়েল ভিজিট নাছিলে সম্পূৰ্ণ ব্যক্তিগতভাৱে কিছু সময় কটাম বুলি আজি আহিছিলোঁ আৰু এঘণ্টা সময় গোটেই পুৰণা কথা বতৰা পাতি কটালোঁ আৰু গৰিমা কলেজত মোৰ লগত একেলগে পঢ়িছিল কটন কলেজত মই ছিনিয়ৰ আছিলোঁ আৰু গতিকে বহুত দিনৰ পৰা জুবিন গৰিমাক মই ভাল কৰি জানিছিলোঁ গতিকে অকণমান মনৰ যিটো কয় দুখৰ সমভাগী হোৱা সেইটো কাৰণে ইয়াত আহিছিলোঁ আৰু বাকী কোনো কেছ গোচৰ এইবিলাক আমি একো পতা নাই খালি ব্যক্তিগত যিখিনি দুখৰ সমভাগী হোৱাৰ যিটো প্ৰচেষ্টা সেইটোৱে আছে State Government of Assam has constituted a judicial commission under the chairmanship of sitting judge of Guwahati High Court, Sri Soumitra Saikia, so that anyone who wants to speak or who wants to provide us with any information relating to the mysterious death of Jubin, they gets a platform. Also, the sitting judge will have an opportunity to oversee the CID proof if it's kind of a body which will also take care of the proof. If they found that we are doing anything wrong, the Judicial Commission will be able to pass stricture on us. So it will be a complete independent commission. In Assam, never before a sitting judge has been entrusted with the responsibility of inquiring any issue. So this is the first instance in the state of Assam, and I hope that we will be able to bring everything into the public domain once investigation is completed. আপোনালোকে সকলোৱে ভিডিঅ'টো দেখিলা এতিয়া মামাও কৈ আছে এইটো কথা সঁচা নে মিছা মামাই ধৰিব পৰাই নাই এতিয়ালৈকে মামাই ধৰিব পৰা নাই শিখৰজ্যোতি গোস্বামী ভয়ত কৈছে এইটো কথা বিষ দি পেলাই জুবিন দাক মাৰি পেলাইছে বোলে ভয়ত কৈছে না নিজৰ জীৱনটোক বাচাবলৈ কৈছে এইটো কথা শুদ্ধ নে অশুদ্ধ ধৰিব পৰা নাই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চাওঁ বাৰু আমি হেমন্ত মামাই কি কৰে ন্যায় পাম নে নাই আমি চাই আছোঁ আৰু ন্যায় লাগিবই থেংক ইউ ছ' মাছ ভিডিঅ'টো চোৱাৰ বাবে নেক্সট আপডেটত লগ পাম বাই